Hello everyone, welcome back to another mini vlog. যোৱাকালি সকাম আছিলে মাৰ ঘৰত ককা আইতাৰ বছৰেকীয়া আসলতে সকামখন পাতিব লাগিছিলে আমি আহাৰতে কিন্তু বৰষুণ আৰু ইমান বেছি পানী আপোনালোককতো ভিডিঅ'ত কৈছিলো খুব পানী হ'ল বুলি হেতু সাইডে হেতু কাৰণে অকনমান লেট হ'ল আৰু পোহৰে দেখিছেনে ধুনীয়াকৈ মোৰ ওচৰত বহি নাম শুনি আছে আৰু এতিয়া আশীৰ্বাদ দিলে খুৰা বৰ্তা দেতা সকলোৱে ধুনীয়াকৈ ভকতৰ ওচৰত আশীৰ্বাদ ল'লে মানে ঘৰত নাম এখন পাতিলে ইমান বেছি মনটো ভাল লাগি যায় নহয় সঁচাকে মানে বহুত বেছি কিবা এটা পজিটিভ ভাইব এটা আহি যায় আৰু বছৰেকীয়া নামখনটো গোৱালে এনেও ভাল লাগে এফালে প্ৰসাদ বিতৰণ হৈ গ'ল আৰু চাবচোন আপোনালোকে ঘৰত কেতিয়াবা চানা মগু তিয়াই এনেকৈ খায় যোনটো নামৰ প্ৰসাদৰ সোৱাদ নহয় সেই সোৱাদটো কেতিয়াও নাহে কেলে জানো ক'ব নোৱাৰোঁ আৰু এফালে দিছিলে কোমল চাউল আৰু এয়া হৈ গ'ল লুচি ভাজি প্ৰসাদ এইবোৰ মানে ক'বই নালাগে আৰু বাই বাই থেংক ইউ